আজিৰ এই অনুষ্ঠানতে বহুকেইখন প্ৰায় 10খনমান গ্ৰন্থ উন্মোচন কৰা হ'ব। আমি গ্ৰন্থ উন্মোচনী অনুষ্ঠানলৈ আমি কিছু সময় পিছতে আমি আগবাঢ়িম। এতিয়া পুনতে আমি আজিৰ এই অনুষ্ঠানটিৰ মন্ত্ৰী পঞ্চালত বৰ্ণ প্ৰিণ্টাৰ্ছ এণ্ড পাব্লিচাৰ্ছৰ অন্যতম এগৰাকী শুভাকাংক্ষী মাননীয় ডক্টৰ জগদীশ পাত্ৰী ডাঙৰীয়াক তেখেতৰ ভাষণ আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। নিতুল ডেকাক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। নিতুল ডেকাৰ দুখন গ্ৰন্থ উন্মোচন হ'ব, এজন কৰ্মহীন যুৱকৰ আত্মকথা আৰু মই এজন নিশাৰ উবেৰ চালকৰ দ্বিতীয় সংস্কৰণ। ইয়াৰ পিছতে আছে নিতুল ডেকাক মই সম্ভাষণ জনাবলৈ অনুৰোধ জনাইছোঁ আৰু তেখেতক মঞ্চলৈ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ৰিজুমণি গোস্বামীয়ে সম্ভাষণ জ্ঞাপন কৰিব। নৱৰূপ মজুমদাৰ এগৰাকীমান বিশেষ ব্যক্তিক তেখেতে সম্ভাষণ জ্ঞাপন কৰিব বিচাৰিছে। মই নিতুল ডেকাক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। নিতুল ডেকাৰ জীৱনক প্ৰভাৱিত কৰা, তেখেতৰ জীৱন উজ্জীৱিত কৰা চাৰিগৰাকী বিশেষ ব্যক্তি ৰাজু গগৈ, জয়ন্ত কলিতা, প্ৰেমান্ত শৰ্মা আৰু অৰূপ বেজবৰুৱা, তেখেতসকলক মই মঞ্চলৈ আহিবলৈ আহ্বান জনাইছোঁ। ধন্যবাদ জনাইছোঁ। সংস্কৰণৰ জনপ্ৰিয়তাৰ পিছত ইতিমধ্যে প্ৰথম সংস্কৰণৰ আটাইবোৰ কপি বিক্ৰী হৈছে। এতিয়া দ্বিতীয় সংস্কৰণলৈ আমি আগবাঢ়িছোঁ। মই এজন নিশাৰ উবেৰ চালক। অদিন কুমাৰ ফুকনৰ অসম নিৰ্মাণ, নৱৰূপ মজুমদাৰৰ মই দিয়া পথাৰ, নিতুল ডেকাৰ এজন কৰ্মহীন যুৱকৰ আত্মকথা আৰু মই এজন নিশাৰ উবেৰ চালকৰ দ্বিতীয় সংস্কৰণ আৰু ধন্যবাদ। এটা অতি প্ৰয়োজনীয় কাম মই এই ক্ষেত্ৰত বক্তব্য দিব বিচৰা নাই, এইখন আছে তেখেতসকলে ক'ব। বিশেষকৈ আমাৰ এটা সকলোৰে দায়িত্ব বুলি মই ভাবোঁ প্ৰতিজনৰে। নমস্কাৰ, নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জনালোঁ আপোনালোকক। লগতে মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, মোৰ সন্মুখত থকা ৰাইজ সকলোকে নমস্কাৰ জনালোঁ। মই নিজকে লিখক বুলি নাভাবোঁ, কাৰণ মই নিজৰ মনৰ ভাৱবোৰ যি আছে সেই কিতাপকেইখনত লিখোঁ। মানে ইয়াতে ধৰক নিজৰ অকল মনৰ ভাৱ, সহজ সৰল ভাৱ মই লিখিছোঁ। মোৰ প্ৰথম কিতাপখন আছিলে ব্যক্তিগত অভিজ্ঞতাৰ ওপৰত, মই এজন নিশাৰ উবেৰ চালক। সেইখন যোৱা বছৰ 5 জানুৱাৰীত উন্মোচন কৰা হৈছিলে আৰু প্ৰায় এমাহ 1.5 মাহত 500 কপি মানে বিক্ৰী হৈছিলে 1-1.5 মাহৰ ভিতৰত। তাৰপিছত মোৰ মনলৈ এটা উৎসাহ আহিছিল, মোৰ জীৱনৰ ওপৰত এখন কিবা কিতাপ লিখোঁ। কি লিখোঁ সেই বুলি ভাবি মই মোৰ ব্যক্তিগত জীৱনৰ মানে কৰ্মজীৱন, যে পঢ়াৰ সময়ৰ পৰা এজন ছাত্ৰ কেনেকৈ কৰ্ম জীৱনত ভৰি থয় আৰু তাৰে ঘাট প্ৰতিঘাত যিখিনি মই পাইছিলোঁ, সেই মোৰ ব্যক্তিগত জীৱনৰ ওপৰত এই কিতাপখন লিখা হৈছে। এজন কৰ্মহীন যুৱকৰ আত্মকথা। আৰু মোৰ এই কৰ্মজীৱনত সহায় কৰা মোৰ দাদা ৰাজু গগৈ আৰু জয়ন্ত দা আৰু প্ৰেমান্ত শৰ্মা দা আৰু অৰূপ বেজবৰুৱা মোৰ জীৱনত বিশেষভাৱে মানে মনত ৰাখিবলগীয়া ব্যক্তি। সেইবাবে সেই কিতাপখনত এই গোটেই মোৰ জীৱনৰ কথাবোৰ লিখা হৈছে। আৰু সেইবাবে তেওঁলোক আজিকালি মাতি আনি মই তেওঁলোকক মানে সম্বৰ্ধনা জনাইছোঁ মোৰ জীৱনত বিশেষ ব্যক্তিভাৱে ভবা বুলি। আৰু মই ইমান ভাষণ দিব নাজানো, সেইকাৰণে অলপ মোৰ কোৱাত অলপ খেলি মেলি হৈছে, ক্ষমা কৰিব। আৰু এইখিনিতে মোৰ ভাষণ মই সামৰণি কৰিছোঁ। ধন্যবাদ আৰু সকলোকে নৱবৰ্ষৰ শুভেচ্ছা থাকিল।